হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি মই আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকৰ ৰেচন কাৰ্ড নাম্বাৰটো উলিয়াব। কিছুমান ক্ষেত্ৰত ধৰক আপুনি ৰেচন কাৰ্ড বনাব দিছে, ডিলাৰে কৈছে যে আপোনাৰ ৰেচন কাৰ্ডটো হৈছে, কিন্তু আপুনি ৰেচন কাৰ্ডটো হাতত পোৱা নাই। তো আপুনি ডিলাৰৰ পাছে ইমান ঘূৰি থাকিব নালাগে। আপোনাৰ মোবাইলটোৰ জৰিয়তে আপুনি চেক কৰিব পাৰিব যে আপোনাৰ নামত ৰেচন কাৰ্ডটো হৈছে নে নাই। ইয়াৰ বাবে আপুনি পোনপ্ৰথমে আপুনি প্লে' ষ্টৰৰ পৰা এটা এপছ ডাউনলোড কৰি ল'ব। এপছটোৰ নাম হ'ল মেৰা আধাৰ বা মেৰা ৰেচন। ওপৰতটো মেৰা ৰেচন বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত ফাৰ্ষ্টত যিটো চাব এটা এপছ আহিব, মেৰা ৰেচন ওৱান নেশ্যন ৰেচন কাৰ্ড। তো এইটো ইনষ্টল কৰি ল'ব। মোৰ অলৰেডি ইনষ্টল কৰা আছে, সেইকাৰণে মই অ'পেন কৰিম। তো অ'পেন কৰি ল'ব। ফাৰ্ষ্টত অ'পেন কৰাৰ পিছত আপোনাৰ মোবাইলত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। তাৰপিছত আপুনি লোকেশ্যনটো ছেটিং কৰি ল'ব। লোকেশ্যনটো অন কৰি ল'ব ফাৰ্ষ্টত। তাৰপিছত বেকত ক্লিক কৰিব। তাৰপিছত আপুনি আকৌ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপুনি আপোনাৰ আধাৰ কাৰ্ডৰ জৰিয়তে যদি আপুনি ৰেচন কাৰ্ডৰ নাম্বাৰটো উলিয়াব বিচাৰে, আপুনি পোনপ্ৰথমে নন ইউৰ ইণ্টেলছমেণ্ট সেইটোত ক্লিক কৰিব। 2 নম্বৰটোত ক্লিক কৰাৰ পিছত চাব আপুনি ৰেচন কাৰ্ড নাম্বাৰ। আপোনাৰ ৰেচন কাৰ্ড নাম্বাৰ যদি আপুনি বিচাৰে, আধাৰ কাৰ্ডত অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব। আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব। তাৰপিছত ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপুনি চাওক আপোনাৰ কিমান কেজি চাউল পাব। 15 কেজি চাওক। হোম ষ্টেট আছাম, হোম ডিষ্ট্ৰিক্ট কামৰূপ, তাৰপিছত স্ক্ৰীম PHH কাৰ্ড নম্বৰ ইমান, তাৰপিছত PFS ID ইমান। আপুনি আপোনাৰ ৰেচন কাৰ্ডটো কামত খটুৱাব বিচাৰে, আপুনি চিন্তা কৰিব নালাগে। আপোনাৰ এইটো যিটো কাৰ্ড নম্বৰটো ইউজ কৰিব। তো ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।